কবিতাৰ শিৰোনাম দৰং মহাবিদ্যালয়। কথা মানৱজ্যোতি। আবৃত্তি মানৱজ্যোতি। শেষৰ দুমাহ দৰং মহাবিদ্যালয়। সেই কলেজখনলৈ বৰকৈ মনত পৰিছে। যোৱা দুমাহলৈ সকলো ঠিকেই আছিল, মাত্ৰ অলপ অলপ পৰীক্ষাৰ ভয় আৰু বাকীখিনি যি হৈ দেখা যাব বুলি কৈ সান্তনা লোৱা। কিন্তু নিমিষতে যেন সকলো শেষ হৈ গ'ল। ২.৫ বছৰে পাৰ কৰি অহা কলেজখনত শেষৰ দুমাহ ভালকৈ পাৰ কৰিব নোৱাৰিলোঁ। কাজু গছৰ তলৰ বন্ধুৰ সৈতে সেই আড্ডা দিব নাপালোঁ। সেই যে ক্লাছ নকৰাকৈ কেণ্টিনত গৰম চিংৰা চাহৰ সোৱাদ ল'ব নাপালোঁ। সেই আকৌ এবাৰ কলেজখনৰ প্ৰেমত পৰাত বাধা হ'লোঁ। শেষৰ সময়ছোৱাত সকলোকে একেলগে লগ পোৱাৰ আশা নিশাৰ নিৰ্জনতাত বন্ধ হৈ পৰিল। ৰাতিপুৱা লৰা ঢপৰাকৈ ওলাই আহি ক্লাছ কৰিবও নাপালোঁ। এইবোৰ জীৱন নামৰ ডায়েৰীখনৰ উকা পৃষ্ঠাবোৰৰ এটি এটি ৰঙীন সোঁৱৰণি হৈ ৰ'ব। হয়তো এনেকুৱা দুমাহ বহুখিনি পাম, হয়তো এই দুমাহত বহুখিনি সলনিও হ'ব। হয়তো বকুলৰ সুবাস ল'ব নোৱাৰি বকুলজোপাও সেমেকি পৰি ৰ'ব। হয়তো সকলোফালে শুকান সৰাপাতে মৰমৰ কলেজখনক লেতেৰা কৰিব। হয়তো কলেজৰ সেই ফুলবোৰ সৰি নষ্ট হ'ব, কিন্তু কলেজখনৰ প্ৰতি সেই মৰম অলপো নষ্ট নহয়। দুগুণ কলেজখনৰ পৰা আঁতৰি মনত এটি কষ্টহে পাইছোঁ। এই শেষৰ দুমাহ কলেজখনৰ প্ৰেমত পৰাত আকৌ বাধা হ'লোঁ। এই দৰং মহাবিদ্যালয়ৰ প্ৰেমত পৰাত আকৌ বাধা হ'লোঁ।